নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজিৰ পৰা আমি নতুন সিৰিজ এটা ষ্টাৰ্ট কৰিম আৰু এই সিৰিজটি হ'ব আসাম টেটৰ ওপৰত। যিসকলে আসাম টেট দিব তেওঁলোকৰ সুবিধা হোৱাকৈ সিলেবাস ওয়াইজ এই সিৰিজৰ ভিডিঅ'বোৰ বনোৱা হ'ব আৰু আসাম পুলিচ ABUB ৰিটেন এক্সামৰ কাৰণেও ভিডিঅ' দি থাকিম। যেহেতু আসাম টেটৰ এক্সামৰ ডেট অলৰেডি এনাউন্স কৰা হৈছে আৰু আপোনালোকৰ হাতত টাইম খুব কম আছে, গতিকে LP আৰু UPৰ বেলেগ বেলেগকৈ কোৱেশ্চনবোৰ ডিসকাস নকৰো। আমি দুইটা এক্সামৰ কাৰণে সুবিধা হোৱাকৈ most important and expected MCQ বোৰ ডিসকাস কৰিম আৰু লগতে প্ৰতিটো কোৱেশ্চনৰ ইম্পৰ্টেন্ট ৰিলেটেড ফেক্টবোৰ ডিসকাস কৰি যাম। আৰু আজি আমি সিলেবাস ওয়াইজ সোশ্যাল ষ্টাডিজৰ জিওগ্ৰাফি পাৰ্টি ডিসকাস কৰিম। সো আহক আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰো। আজিৰ ফাৰ্স্ট কোৱেশ্চনটি হৈছে the scientist who first discovered that earth revolves around the sun was পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই ধাৰণাটো প্ৰথমে কোনজন বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিল। আৰু এই কোৱেশ্চনটিৰ বাবে তলৰ চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি কোপাৰ্নিকাছ। কোপাৰ্নিকাছে পোনপ্ৰথমে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই ধাৰণাটো ডিস্কভাৰ কৰিছিল আৰু কোপাৰ্নিকাছৰ সম্পূৰ্ণ নাম হৈছে নিকোলাছ কোপাৰ্নিকাছ। ইয়াৰ আগলৈ সকলোৱে পৃথিৱীকে ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি ধাৰণা কৰিছিল আৰু সকলোৱে ধাৰণা কৰিছিল যে সূৰ্য, তৰা তথা গ্ৰহাণুপুঞ্জ সকলোবোৰে পৃথিৱীক কেন্দ্ৰ কৰি পৃথিৱীৰ প্ৰদক্ষিণ কৰি থাকে আৰু কোপাৰ্নিকাছে তেখেতৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ ওপৰত অন দ্য ৰিভলিউচন অফ দ্য চেলেষ্টিয়েল স্ফিয়াৰ্ছ নামৰ গ্ৰন্থখন 1543 প্ৰকাশ কৰিছিল। Next question, question number 2. The earth completes one rotation on its axis in পৃথিৱী নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময়ৰ প্ৰয়োজন? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি 23 hours 56 minutes 4.9 সেকেন্ড। পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 23 hours 56 minutes 4.9 সেকেন্ড সময়ৰ প্ৰয়োজন, অৰ্থাৎ প্ৰায় 24 hours. Next question, which of the following is the international deadline? নিম্নলিখিত কোনটো আন্তৰ্জাতিক তাৰিখ ৰেখা হয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন ডি 180 ডিগ্ৰী লংগিটিউড বা 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা। 180 ডিগ্ৰী লংগিটিউড বা 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা হৈছে আন্তৰ্জাতিক তাৰিখ ৰেখা। Next question, question number 4. Light from the sun reaches us in nearly সূৰ্যৰ পোহৰ আমাৰ ওচৰ আহি পাওঁতে সময় লয়, অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহি পাওঁতে কিমান সময় লয়। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ 8 মিনিট। সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহি পাওঁতে 8 মিনিট 20 সেকেন্ড সময় লয়, অৰ্থাৎ প্ৰায় 8 মিনিট সময় লয়। এতিয়া আহিছো question number 5 লৈ। Who invented universal standard time? সাৰ্বজনীন মান সময় কোনে উদ্ভাৱন কৰিছিল? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি স্টেনফৰ্ড ফ্লেমিং। সাৰ্বজনীন মান সময় স্টেনফৰ্ড ফ্লেমিঙে উদ্ভাৱন কৰিছিল। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' নটিফিকেশন লাভ কৰিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। Next question, question number 6. Which of the following element is most abundant in the earth crust? ভূপৃষ্ঠৰ সৰ্বাধিক পৰিমাণত থকা উপাদানবিধ কি? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ অক্সিজেন। ভূপৃষ্ঠত সৰ্বাধিক পৰিমাণে অক্সিজেন পোৱা যায়। ভূপৃষ্ঠত 46% অক্সিজেন থাকে। Next question, question number 7. Which is the warmest layer on the atmosphere? বায়ুমণ্ডলৰ সকলোতকৈ গৰম তৰপটো কি হয়? আৰু এই কোৱেশ্চনটিৰ বাবে তলৰ চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ থাৰ্মোস্ফিয়াৰ। বায়ুমণ্ডলৰ সকলোতকৈ গৰম তৰপটো হৈছে থাৰ্মোস্ফিয়াৰ আৰু সকলোতকৈ ঠাণ্ডা লেয়াৰটো হৈছে মেসোস্ফিয়াৰ। Next, what is the percentage of nitrogen in atmosphere of the earth? পৃথিৱীৰ বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ থাকে? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে 78.03।
পৃথিৱীৰ বায়ুমণ্ডলত 78.03% নাইট্ৰজেন থাকে অৰ্থাৎ প্ৰায় 78%. Next question, which of the following layers of the atmosphere is responsible for deflection of radio waves? বায়ুমণ্ডলৰ কোনটো স্তৰৰ ৰেডিঅ' তৰংগ বিচ্যুতিৰ বাবে দায়ী? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন ডি আইনোস্ফিয়াৰ. বায়ুমণ্ডলৰ আইনোস্ফিয়াৰ স্তৰত ৰেডিঅ' তৰংগ বিচ্যুতিৰ বাবে দায়ী. Next question, question number 10. Where is ozone layer found? অজন গেছৰ তৰপ বায়ুমণ্ডলৰ কোনটো স্তৰত পোৱা যায়? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি ষ্ট্ৰেটোস্ফিয়াৰ. অজন গেছৰ তৰপ বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত পোৱা যায়. Next question, question number 11. Earth has this type of motion. পৃথিৱীৰ তেজবিধ গতি আছে. অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে পৃথিৱীৰ কেই ধৰণৰ গতি আছে. আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি 2. পৃথিৱীৰ দুই ধৰণৰ গতি আছে. এটা হৈছে আহ্নিক গতি আৰু আনটো হৈছে বাৰ্ষিক গতি. Next question, among the following the most abundant metal in the earth crust is? ভূপৃষ্ঠৰ সৰ্বাধিক পৰিমাণত থকা ধাতুবিধ কি? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি এলুমিনিয়াম. ভূপৃষ্ঠৰ সৰ্বাধিক পৰিমাণে এলুমিনিয়াম পোৱা যায়. ভূপৃষ্ঠত এলুমিনিয়াম 8.1% পোৱা যায়. Next question, which of the following is the longest day of the year? নিম্নলিখিত বছৰৰ কোনটো আটাইতকৈ দীঘলীয়া দিন হয়? আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি 21 জুন বা 21 জুন. বছৰৰ আটাইতকৈ দীঘলীয়া দিনটো হৈছে 21 জুন আৰু বছৰৰ আটাইতকৈ ছুটি দিনটো হৈছে 21 ডিচেম্বৰ. Next question, question number 14. How many kilometers are represented by 1 degree latitude? 1 ডিগ্ৰী অক্ষাংশই কিমান কিলোমিটাৰ সূচায়? আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি 111 কিলোমিটাৰ. 1 ডিগ্ৰী অক্ষাংশই 111 কিলোমিটাৰ অৰ্থাৎ 69 মাইলছ সূচায়. Next question, when the moon completely covers the sun, it is known as? যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণভাৱে ঢাকি লয় তাক কি বুলি জনা যায়? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি দ্য আম্ব্ৰা. যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণভাৱে ঢাকি লয় তেতিয়া তাক আম্ব্ৰা বুলি জনা যায়. Next question, question number 16. Which planet in our solar system is nearly as big as the earth? সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱীৰ সমানেই বৃহৎ? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি ভিনাছ বা শুক্ৰ গ্ৰহ. শুক্ৰ গ্ৰহ পৃথিৱীৰ সমানেই বৃহৎ আৰু শুক্ৰ গ্ৰহ বা ভিনাছৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ আৰু শুক্ৰ গ্ৰহক পৃথিৱীৰ ভনী গ্ৰহ বা টুইন চিষ্টাৰ বুলিও কোৱা হয়. আৰু পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ ডায়ামিটাৰ বা ব্যাস প্ৰায় সমান. পৃথিৱীৰ ডায়ামিটাৰ হৈছে 12,742 কিলোমিটাৰ আৰু শুক্ৰ গ্ৰহৰ ডায়ামিটাৰ হৈছে 12,104 কিলোমিটাৰ. Next question, question number 17. What is the lowest layer of the atmosphere? বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো কি কোৱা হয়? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ ট্ৰপোস্ফিয়াৰ. বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোক ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয় আৰু ট্ৰপোস্ফিয়াৰ ভূপৃষ্ঠৰ লগতে লাগি থাকে. আৰু ট্ৰপোস্ফিয়াৰ ভূপৃষ্ঠৰ পৰা 11 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে. বতৰৰ প্ৰায় সকলোবোৰ ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা বৃষ্টি আদি এই স্তৰতে সংঘটিত হয়. এতিয়া আহিছো কোৱেশ্চন নম্বৰ 18 লৈ. হোৱাট ইজ দ্য ৱেইট অফ এন অবজেক্ট ইন স্পেচ? মহাকাশত কোনো বস্তুৰ ওজন কিমান? আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি 0 বা 0. মহাকাশত কোনো বস্তুৰ ওজন হৈছে 0 অৰ্থাৎ 0. অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়া আমি পৃথিৱীৰ পৰা দূৰত মহাকাশত থাকো তেতিয়া কোনো বস্তুৰে ৱেইট নাথাকে অৰ্থাৎ বস্তুৰ ৱেইট 0. নেক্সট কোৱেশ্চন, the value of a mean longitude is? আমি ইয়াত ক'ব লাগে যে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান?
আৰু তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 0 ডিগ্ৰী মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী এতিয়া আহিছো আজিৰ আমাৰ একেবাৰে শেষৰটি কুৱেশ্যনলৈ কুৱেশ্যনটি হৈছে why the earth is having its own atmosphere কিয় পৃথিৱীৰ নিজস্ব বায়ুমণ্ডল আছে আৰু এই কুৱেশ্যনটিৰ বাবে তলৰ চাৰিটা অপশ্যন দিয়া হৈছে আৰু অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন সি গ্ৰেভিটি বা মাধ্যাকৰ্ষণ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে নিজস্ব বায়ুমণ্ডল আছে সো আজিলৈ ইমানেই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আপোনালোকৰ যদি আমাৰ চেনেলটিলৈ বা ভিডিঅ'বোৰলৈ কিবা পৰামৰ্শ থাকে তেন্তে প্লিজ কমেণ্টত জনাব আৰু যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰকো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ হলে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব সো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সকলোকে নমস্কাৰ বাই বাই